কেনেকৈ ক'ব কোনে তো আমাৰ মুখটো ধোৱা হৈ গ'ল আমাৰ দেওগাল আহি ক'ব লাগি চাওক চুইমিং পুল ফাইনেলি সেইদিনা মই অসমৰ CM বনিম সেইদিনা মই অসমৰ প্ৰতিজনী ছোৱালীকে এটা বয়ফ্ৰেণ্ড দিম হেল্ল' চুডুনু কি খবৰ আশা কৰিছোঁ সকলো ভালে আছে আৰু ভালে থাকক তো আজি বহুত স্পেচিয়েলকৈ ওলাই আহিছোঁ স্পেচিয়েলকৈ ওলোৱা কাৰণ এটা আছে আপোনালোকে ভিডিঅ'টো চালে গম পাব তো ভিডিঅ'টো চাই থাকিব আৰু লাইক এটা কৰি দিব আই লাভ ইউ মই আপোনালোকক কোৱা নাই ইয়াক কৈছে মানে সেই দুটা মতা মাইকী এই মতাটো ওপৰত মাইকীজনী উঠিব লাগিব ইহঁত দুটা বহুত ধুনীয়াকৈ থাকে এইটো কান্দি দিব এতিয়া বহুত ধুনীয়াকৈ থাকে মই আহিলে ইহঁতৰ দুটাকে ল'ম দেখিছেনে কি ধুনীয়া লাগিছে হাঁহি দিয়া হাই এইখিনিতে আপোনালোকক মই বস্তু এটা দেখাম বস্তু এটা মানে বস্তুটোৱে হৈছে এইটো আয়ুৰ্দিমা মাৰি দিব লাগে মোৰ ইউটিউব চেনেলটো তুমি কিবা এটা কোৱা কিবা এটা কোৱা আৰে চোৱা মই তোমাক কথা এটা কওঁ আজিকালি ব্লগবোৰত যদি কয় কিবা এটা কোৱা বুলি তুমি কিবা এটা বুলি কৈ দিব লাগে এতিয়া কৈছে তো মানে গুণগুণ আহি গ'ল গুণগুণ অহাৰ পিছত আৰু এতিয়া লাহেকৈ পইচা অভাৱ নাই তো মানে আমাৰ ওলাই হ'ল তুমি আকৌ ক'ৰ পৰা আহিলা মোক কেনেকুৱা লাগিছে মোক কেনেকুৱা লাগিছে একদম কি বুলি কয় কেৰকেটু আছে কেৰকেটু নহয় আপুনি যাওক মই ইমানে বেয়া নাপাওঁ এনেকৈ কৈ দিছে সঁচাকৈ কোৱা না মোক কেনেকুৱা লাগিছে এই কিবা এটা সোধাতকৈ নোসোধাই ভাল গুণগুণ মোক কেনেকুৱা লাগিছে मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है ইহঁতক কৈ লাভ নাই সেই কৈ দিয়া না মোক বেয়া লাগিছে নেকি আমি এতিয়া ৰুমৰ পৰা বৰ্তমান ওলালোঁ ওলোৱা নাই মানে ৰুমৰ পৰা বৰ্তমান আমি গৈ আছোঁ নহয় গাড়ীত আছোঁ মোক মাতিছে নেকি সেইপিনে ইহঁতক কথা কৈ লাভ নাই আৰু যদি ধুনীয়া ধুনীয়া চলি দেখোঁ মই সুধিম ইহঁতে মোকতো ভাল নালাগে বুলিয়ে ক'লে অহংকাৰ নাই হ'লেও গোটেইজনী গাড়ীত মন দেই তো আমি গণেশগুৰি পাই গ'লোহি আৰু এতিয়া আমি ধুনীয়াকৈ এটা অংকুৰলৈ গিফ্ট ল'ব ধুনীয়া চাইজনী হাঁহি দিয়া অংকুৰ বেষ্ট ফ্ৰেণ্ড বুলি ভাবিছে নেকি নহয় बहुत तेज हो रहा है बहुत तेज हो रहा কিমান বছৰ হ'ল মই ফুচকা খোৱা নাই গম পোৱা নাই অঁ সঁচাকৈ ফুচকা গাড়ী ধুনীয়া লাগিছে তুমি যে পাত্তাই নিদিয়া আমাৰ ব্লগটোক এইটো ফুচকা খাব এতিয়া ফুচকা গাইজ ফাইনেলি ফুচকা या गाइस ফুচকা আৰু ধুনীয়াকৈ ফুচকা দিলে লাইন পাতি আছে ফেমাছ নেকি এখন স্পাইল পটেটো লিখে খা ৰাজ্যখনি ইউ আয়ু
ভাল লাগিছে তো গুণগুণে এটা ধুনীয়া গিফ্ট লৈ ল'লে এইটো কেনে পিছত চাব হা আনবক্সিং কৰিলে চাব কিনো ল'লে আমাৰ বাইদেউকেইজনী একদম পূৰা কাজাং গুৱাহাটীৰ ৰাস্তাত পাৰ হৈছে বহুত এক্সিলেণ্ট হয় ফাইনেলি আমি কেকৰ দোকান বিচাৰি পাই গ'লোঁ এইখন কেক ভালকৈ চাই তেনেকৈ বয়ফ্ৰেণ্ডৰ লগত তোমালোকো ঘূৰিব পৰা হ'লে এই আৰু কেকৰ দোকান ফাইনেলি কৈজনী মই প্ৰেমত পৰি গ'লোঁ বে ধুনীয়া ছোৱালী দেখিলে মোক সঁচা ভাল পোৱা হৈ যায় প্ৰেমত পৰি গ'লোঁ বে মানে মোক দিয়া আই লাভ ইউ মান নিদিয়া আৰু এয়া আমি কেকৰ দোকান পাই গ'লোঁ ধুনীয়াকৈ নামাকৰণ হৈ আছে বৰ্তমান তই এনেই বেছি চাই অকণমান দেচোন ইমান মোৰ লাজ লাগে ইছ ৰাম নকওঁ লাজ লাগে বান্দৰটো ভালকৈ কোৱা হ'লে মোক বান্দৰ নিচিনা লাগিছে নি মোক বান্দৰ নিচিনা লাগিছে নি মংকি নাই লগা হয় নাই নহয় কৈছে হ'ব লিখিছে বনাবলৈ দে আকৌ এটাইতো ক'লে মই অংকুৰ বুলি দিব ইয়াতে অংকুৰ ভাইটি বুলি কয় বেষ্ট ফ্ৰেণ্ডটো কোৱাই নেকি হেপী বাৰ্থডে অংকুৰ কোৱা নাই শুনা নাই ইয়াতে লিখি দিব নহয় TFF বুলি BFF ধুনীয়া ছোৱালী দেখিলে মোক সঁচা ভাল পোৱা হৈ যায় মাতে নিদিয়ে মোক পাত্তাই নিদিয়ে পাত্তা নিদিয়া কাৰণটো এইটো মই এনেকৈ ভাইটি থকাৰ কাৰণে ভাবিছে চাগে মিলাই হেণ্ডছেক মিলাইছিলে মিলাই ল'ব লাগিলে তো গাইজ যিসকলে এতিয়ালৈকে ভিডিঅ'টো চাইছে তেওঁলোকক কৈছোঁ আপোনালোকে যদি ফেচবুকত চাইছে তেনেহ'লে ইউটিউব চেনেলত গৈ ফুল ভিডিঅ'টো চাব আৰু ছেকেণ্ড পাৰ্টটোলৈ ৱেইট কৰক আজি ভিডিঅ'টো ইয়াতে ৰখাই দিছোঁ আৰু এইখিনি আৰু ফুল এনজয় বহুত ধামাকা হৈ আছে তো ভিডিঅ'টো চাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক